এজন বাছকান্দিয়ে নহওক কেলে ৱৰ্ল্ডৰ টপ লেভেলৰ জ্বৰে নহওক কিয় মই কৈছো নহয় মাটিৰ তলৰ পৰা ফাটি ওলাওক আকাশৰ পৰা নামি আহক ভুল হয়। আজি মই মোস্তফা কামাল আজহাৰীক মুকলি প্ৰত্যাহ্বান জনাব বিচাৰিম। আপোনাৰ যদি সাহস আছে, আপুনি যদি সঁচাকৈ এজন আজহাৰী ডিগ্ৰীধাৰী হয়, তেতিয়াহ'লে মোৰ লগত বহক। আপোনাৰ যিমানবোৰ প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই দিম। আপোনাক মই আজি সুকে দিব বিচাৰিম, আপুনি মোৰ লগত বহক, নহ'লে এই ধৰণৰ বিতৰ্কমূলক কথাৰ পৰা আপুনি আঁতৰি থাকক। نحمده ونصلي على رسوله الكريم أما بعد فأعوذ بالله من الشيطان الرجيم بسم الله الرحمن الرحيم السلام عليكم ورحمة الله وبركاته শ্রদ্ধাৰ অসমবাসী ৰাইজ, আমি বহুদিন সহ্য কৰিলোঁ, বহুত ধৈৰ্য ধৰিলোঁ। আমি ভাবিলোঁ যে মানুহজন যদিও বিতৰ্ক কৰি আছে, এটা সময়ত নিজে নিজে বুজিব, নিজে নিজে এইবোৰ পৰা আঁতৰি থাকিব। আমাৰ সেই বিতৰ্কিত ব্যক্তিজন এই বিতৰ্কৰ পৰা আঁতৰি থকা নাই, যাৰ কাৰণে এতিয়া প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে। বহুত দিন ধৈৰ্য ধাৰণ কৰিলোঁ, কিয়নো আল্লাহ তাআলাই কুৰানুল কাৰিমত কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানুছবিৰু ওয়াছবিৰু ওয়াৰাবিতু ওয়াত্তাকুল্লাহা লাআল্লাকুম তুফলিহুন। হে ইমানদাৰ বান্দাসকল, তোমালোকে ধৈৰ্য ধাৰণ কৰা অবিশ্বাসীসকলৰ প্ৰত্যুত্তৰ দিয়াৰ কাৰণে, ধীৰ হৈ থাকা আৰু একত্ৰিত হৈ থাকা আৰু আল্লাহক ভয় কৰা। সম্ভৱতঃ তোমালোকেই সফল হ'বা। গতিকে আমি আল্লাহৰ নিৰ্দেশ মৰ্মে ইমান দিন ধৈৰ্য ধাৰণ কৰিলোঁ। গতিকে এতিয়া আমাৰ প্ৰত্যুত্তৰ দিয়াৰ সময় আহি পৰিছে। এতিয়া আমি প্ৰত্যুত্তৰ দিম। আজি মই মোস্তফা কামাল আজহাৰীক মুকলি প্ৰত্যাহ্বান জনাব বিচাৰিম। আপোনাৰ যদি সাহস আছে, আপুনি যদি সঁচাকৈ এজন আজহাৰী ডিগ্ৰীধাৰী হয়, তেতিয়াহ'লে মোৰ লগত বহক। আপোনাৰ যিমানবোৰ প্ৰশ্ন আছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই দিম। আপোনাক মই আজি সুকে দিব বিচাৰিম, আপুনি মোৰ লগত বহক, নহ'লে এই ধৰণৰ বিতৰ্কমূলক কথাৰ পৰা আপুনি আঁতৰি থাকক। আপুনি আমাৰ মুছলমানসকলক বহুত লজ্জিত কৰিলে। আমি বহুদিন সহ্য কৰিলোঁ, সহ্যৰ এটা সীমা আছে। এতিয়া আপুনি সীমা অতিক্ৰম কৰি গৈছে। এতিয়া আৰু আমি বহি নাথাকোঁ। এতিয়া আপোনাৰ প্ৰতি আমাৰ যি শ্ৰদ্ধা আৰু মৰম আছিল, সেই শ্ৰদ্ধা আৰু মৰম এতিয়া আপুনি আৰু সেই আমাৰ অন্তৰৰ পৰা নাইকিয়া কৰিছে। এতিয়া আমি আপোনাৰ প্ৰতিটো প্ৰশ্নৰ প্ৰতিটো কামৰ প্ৰত্যুত্তৰ দিবলৈ আমি সাজু হৈ আছোঁ। আপোনাৰ লগত বহিবলৈ কোনো মৌলানা মুফতিৰ প্ৰয়োজন নাই। আপোনাৰ লগত বহিবলৈ মই এজন সাধাৰণ ব্যক্তি যথেষ্ট। কাৰণ যিজনে নিজকে পৃথিৱীৰ আটাইতকৈ জ্ঞানী বুলি ভাবে, সেয়া হ'ল আটাইতকৈ পৃথিৱীৰ মূৰ্খ। গতিকে আপোনাৰ নিচিনা এজন মূৰ্খৰ লগত বহিবলৈ মই অলপো কুণ্ঠাবোধ নকৰোঁ। আহক, মোৰ লগত বহক। আপোনাক চেলেঞ্জ কৰিছোঁ, প্ৰত্যাহ্বান জনাইছোঁ, মুকলি প্ৰত্যাহ্বান। আহক, মোৰ লগত বহক। কিন্তু এনেকৈ ছ'চিয়েল মিডিয়াত আহি বিতৰ্ক সৃষ্টি নকৰিব। এজন বাছকান্দিয়ে নহওক কেলে ৱৰ্ল্ডৰ টপ লেভেলৰ জ্বৰে নহওক কিয় মই কৈছো নহয় মাটিৰ তলৰ পৰা ফাটি ওলাওক আকাশৰ পৰা নামি আহক ভুল হয়। নাউজুবিল্লাহ, আস্তাগফিৰুল্লাহ। আপুনি জানেনে আপুনি আপোনাৰ মুখেৰে কি প্ৰকাশ কৰি আছে? আপুনি একবাৰ ভাবিছেনে আপুনি কি কৈ আছে? মাটিৰ তলৰ পৰা ফাটি উঠিলেও, আকাশৰ পৰা নামি আহিলেও আপুনি মানি নলয়। তাৰমানে মাটিৰ তলৰ পৰা আৰু আকাশৰ পৰা নামি অহাৰ শক্তি আল্লাহ তাআলাই কেৱল মাত্ৰ আল্লাহৰ ফেৰেশতাক দিছে। তাৰমানে আপুনি বুজাব বিচাৰিছে যে আল্লাহৰ ফেৰেশতা যদি আহি আপোনাৰ লগত বহে, তথাপি আপুনি মানি নলয়। বাহ, মানিছো দেই। আপুনি জানেনে, আমানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি ওয়া ইয়াউমিল আখিরি ওয়াল কদরি খায়রিহি ওয়া শাররিহি মিনাল্লাহি তাআলা বা'সি বাদাল মাউত। এজন মুছলমানৰ এই আমানতু বিল্লাহি ওয়া মালাইকা মানে আল্লাহৰ ফেৰেশতা, এই আল্লাহৰ ফেৰেশতাৰ প্ৰতি ইমান আনাটো এজন মুছলমানৰ ইমানৰ এটা অংশ। গতিকে আপুনি ফেৰেশতাৰ প্ৰতি যিটো অবিশ্বাস, ফেৰেশতাসকলে যদি আপোনাৰ লগত বহে, আপোনাৰ লগত নোৱাৰে, তাৰমানে এইটোৱে বুজাব বিচাৰিছে যে আপোনাৰ ভিতৰত ইমান নাই। আমি এইটো বুজিবলৈ বাধ্য হৈছোঁ, আপোনাৰ ভিতৰত এতিয়া আৰু ইমান নাই। আপুনি মুছলমানৰ ভিতৰত এতিয়া নপৰে। আপুনি মুছলমানৰ পৰা বাতিল হৈ গৈছে, আপুনি মুছলমানৰ পৰা বাহিৰ হৈ গৈছে। গতিকে আপুনি যদি নিজকে মুছলমান বুলি ভাবে, তেতিয়াহ'লে যেন আপুনি মোল্লা বুলি কোৱা, সেই মোল্লাসকলক মাতি আনি আপুনি তওবা কৰি লওক আৰু আগলৈ যাতে এনেকুৱা ভুল নকৰে, তাৰ কাৰণে আপুনি সাৱধান হৈ যাওক। আপোনাৰ কাৰণে আমি দোৱা কৰিম যাতে আপুনি ভাল হৈ যায়, শুদ্ধ হৈ যায়। আমি সকলোৱে আপোনাৰ কাৰণে দোৱা কৰিম। আপোনাৰ যদি প্ৰতিটো প্ৰশ্ন উত্তৰ লাগে, তেতিয়াহ'লে মোৰ লগত বহক। তাৰ বাবে মই আপোনাক আহ্বান ৰাখিলোঁ।